নমস্কাৰ, মই মনীষাই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাম ভেদাইলতাৰ লগত ডাঙৰ মাছৰ জোল বনাম আৰু খৰুৱা বেঙেনাৰ নতুন এটা সোৱাদ লৈ আপোনালোকৰ আগলৈ আহিছোঁ। সকলোৱে মৰম দিব, সকলোৱে আদৰি ল'ব। তেতিয়াহ'লে আহকচোন, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি ইয়াতে হৈ আছে ভেদাইলতা। এইখিনি ইয়াৰ পৰাই অলপমান লৈ ল'ম, ছিঙি ল'ম। ইমানখিনিমান ল'লোঁ, হৈ যাব। এইখিনি এতিয়া ভালদৰে বাছি ল'ম। আৰু সকলোৱে জানেই ভেদাইলতা আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী। ভালকৈ ধুই ল'লোঁ। ইয়াত আদা আৰু নহৰু দিলোঁ। এইখিনি মই ভেদাইলতাখিনি পিচি ল'লোঁ আৰু ইয়াত দিবৰ বাবে মই 2টা আলু বইল কৰি ল'লোঁ। পিঁয়াজ এটা কাটি ল'লোঁ আৰু কেঁচা জলকীয়া কাটি লৈছোঁ আৰু মাছ কেইপিচমান লৈ লৈছোঁ। মাছ কেইপিচ মই ফ্ৰাই কৰি লওঁ। হাফ ফ্ৰাই কৰিলেও হ'ব, কিয়নো মই জোলত দিম। এইবিলাক বস্তু আমি যিমান পাৰোঁ সিমান খাব লাগে। মই আলুকেইটা পিটিকা কৰি লৈছোঁ। হৈ যাব, ইমানটো ফ্ৰাই হ'লেও হৈ যাব। মাছ কেইটুকুৰা কাঢ়ি ল'লোঁ আৰু মই এইখিনি তেলতে জোল বনাম। ইয়াত মই কেইটামান মেথি কুটি দিলোঁ আৰু পিঁয়াজখিনি ভালদৰে ভাজি ল'ম এতিয়া। আৰু এই মাছ বনালে গেছৰ পাৰবিলাক বহুত লেতেৰা হৈ যায়। এতিয়া মই পিচি থোৱা ভেদাইলতাখিনি দি দিলোঁ। ইয়াতে মই আদা নহৰুও দি দিছিলোঁ, বেলেগকৈ দিব নালাগে। সদায় পিছোতে দিলে কেঁচা কেঁচা ভাৱটো আহি থাকে, আদা নহৰু খুব ধুনীয়া লাগে। ইয়াত মই নিমখ অকণ, হালধি অকণ দি দিছোঁ আৰু পিটিকা কৰি লোৱা আলুকেইকণ দি দিলোঁ। ইয়াতে মই ধুনীয়াকৈ ভাজি ল'ম। পানী অলপমান সৰহকৈ দিছোঁ আৰু মাছ কেইপিচ দি ভালদৰে সিজিবলৈ দিম। আৰু এইখিনি হৈ থাকে মানে এই অলপমান মই খৰুৱা বেঙেনা লৈছোঁ। খৰুৱা বেঙেনাখিনি মই বইল কৰি ল'ম। হৈ আছে আৰু এয়া মোৰ মাছৰ জোলো হৈ গ'ল আৰু জোলখিনি প্ৰায় কমি গ'লগৈ। এইফালে মোৰ বেঙেনাও সিজি গ'ল। এইখিনিত মই কেঁচা ধনিয়া দিছোঁ আৰু কাটি লোৱা পালেং শাক দিছোঁ, পিঁয়াজ দিছোঁ, জলকীয়া, নিমখ,
কেঁচা তেল দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মই পিটিকা কৰি ল'ম। খুব ধুনীয়া লগা এখন পিটিকা হয়। হৈ গ'ল মোৰ পিটিকা। এইফালে মাছৰ জোলো হৈ গ'ল। সুন্দৰ এটা মাছৰ আৰু ভেদাইলতাৰ ৰেচিপি। আজি ভাত সাজৰ লগত আছিলে এয়াই ভেদাইলতাৰ জোল আৰু বেঙেনা পিটিকা, অকণমান আমৰ আচাৰ। আজিলৈ ভিডিঅ'টো ইমানেই। আজিলৈ আহিলোঁ। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' লৈ। আজিলৈ আহিলোঁ।